প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল মূলতঃ হৰপ্পা সভ্যতাৰ কেইখনমান চহৰ। যদিও কেইখনমান বুলি কোৱা হৈছে, আচলতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ বিষয়ে অলপ বেছি বহলাই কোৱা হৈছে। লগতে কালিবাংগান আৰু দুখনমান চহৰৰ কথাও চমুকৈ কোৱা হৈছে। মহেঞ্জোদাৰো চহৰখন সিন্ধু নদীৰ পৰা প্ৰায় 5 কিলোমিটাৰমান নিলগত বা দূৰত অৱস্থিত। আৰু এই সভ্যতাৰ খনন কাৰ্য মানে হৰপ্পা সভ্যতাৰ এই অঞ্চলটোত খনন কাৰ্য চলোৱা হৈছিল 1921 চনত ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত। চহৰখন প্ৰধানতঃ দুটা ভাগত ভগোৱা হৈছিল। হৰপ্পাৰ বেছিভাগ চহৰেই দুটা ভাগত ভাগ আছিল, এটা চিটাডেল এৰিয়া, এটা লোৱাৰ টাউন। ওখ অঞ্চল বা আপাৰ টাউন বা চিটাডেল আৰু লোৱাৰ টাউন নিম্ন চহৰ বা তলৰ অঞ্চল। হৰপ্পাৰ এই মহেঞ্জোদাৰো চহৰখনো দুটা ভাগত ভগোৱা হৈছিল। এই টিলাৰ দৰে ওখ অঞ্চলটো কৃত্ৰিমভাৱে কিন্তু বনোৱা হৈছিল। তাত মাটি উঠাই ইটাৰে ওখকৈ বান্ধি দিয়া হৈছিল। আকাৰ আছিল প্ৰায় দীঘলে 400 মিটাৰ আৰু পুতলে 200 মিটাৰ। যদি আমি সেই ওখ অঞ্চলটোৰ কথা কওঁ, তাৰ দীঘলটো 400 মিটাৰমান হ'ব আৰু পুতলে 200 মিটাৰ। টিলাটোৰ চাৰিওফালে 6 ফুট ডাঠ দেৱালে আৱৰি আছিল। আৰু এই টিলা অঞ্চলটোতে ওখ অঞ্চলটোতেই যিটো দ্য গ্ৰেট বাথ বা বৃহৎ স্নানাগাৰ সেইটো আছিল, যাৰ আকাৰ আছিল প্ৰায় 4.5 মিটাৰ দীঘল, পুতলে প্ৰায় 7 মিটাৰ আৰু দ 2.4 মিটাৰ। ইয়াত তাৰোপৰি ৰাজহুৱা ভঁৰালৰ কথা কোৱা হয়, ৰাজহুৱা ভঁৰালৰ অৱস্থিতি আছিল আৰু পুৰোহিতসকলৰ বাসস্থান আছিল বুলি ধাৰণা কৰা হয়। এই স্নানাগাৰটোৰ নিৰ্মাণশৈলী কিন্তু আমি যদি অলপ দকৈ চিন্তা কৰোঁ, আচলতে সঁচাকৈ আচৰিত হ'ব লগাকৈ উন্নত আছিল। তললৈ নামি যাবলৈ তাত এটা চিৰিৰ ব্যৱস্থা আছিল। স্নানাগাৰটো পানী নসৰাকৈ ৰাখিবলৈ আলকাটাৰা আৰু জিপচামৰ সহায়ত ইটাৰে ডাঠকৈ গাঁথা হৈছিল। লগতে পানী বাহিৰলৈ উলিয়াই পঠিয়াবৰ বাবে তাত নলাও আছিল। স্নানাগাৰটোৰ কাষত কেইবাটাও কোঠা লাগি আছিল। তাৰে এটাত কুঁৱাও আছিল। সম্ভৱতঃ ইয়াৰ পৰাই স্নানাগাৰটোত পানীৰ যোগান ধৰা হৈছিল। এই স্নানাগাৰটোৰ সন্মুখত পথটোৰ সিপাৰে আছিল বাৰাণ্ডাৰে সৈতে কেইটামান কোঠাৰ এটা ঘৰ। সম্ভৱতঃ এইটো প্ৰধান পুৰোহিত আৰু পুৰোহিত মণ্ডলীৰ বাসস্থান আছিল। এই স্নানাগাৰৰ কাষত থকা আন এটি আকৰ্ষণীয় গাঁথনি আছিল ৰাজহুৱা শস্যৰ ভঁৰাল। এই ঘৰটোৰ সন্মুখত মৰণা মৰাৰ পিছত শস্যখিনি তাত জমা কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়। আমি বিভিন্ন সময়ত আলোচনা কৰোঁতে প্ৰিষ্ট কিঙৰ কথা পাইছোঁ, পুৰোহিতসকলৰ কথা পাইছোঁ। এই মহেঞ্জোদাৰোৰ এইটো অঞ্চলত ওখ অঞ্চলটিত হয়তো তেনেকুৱা ধৰণৰ পুৰোহিত বা প্ৰধান পুৰোহিত লগতে আন পুৰোহিত মন্দিৰৰ বাসস্থান আছিল, ৰাজহুৱা শস্যৰ ভঁৰাল আছিল বুলি ধাৰণা কৰা হয়। ওখ ভেটি অঞ্চলৰ বিপৰীতে মহেঞ্জোদাৰোৰ তলৰ যিটো অঞ্চল, সেই অঞ্চলত সৰ্বসাধাৰণ মানুহে বাস কৰিছিল। এই অঞ্চলটো প্ৰায় 80 হেক্টৰ জুৰি বিস্তৃত আছিল। সম্ভৱতঃ এই অঞ্চলটো দেৱালেৰে আগুৰি আছিল। তাত থকা কেইবাটাও ৰাস্তাই অঞ্চলটোত বিভিন্ন ব্লকত ভাগ কৰিছিল। ব্লক মানে খণ্ড খণ্ডকে ভাগ কৰিছিল। তাত ৰাস্তা আছিল বহুবিলাক। আৰু প্ৰধান যিটো পথ আছিল সেই পথটো প্ৰায় 9 ফুটমান বহল আছিল। তাত থকা ঘৰবোৰৰ আকাৰো বেলেগ বেলেগ আছিল। আৰু সম্ভৱতঃ ঘৰৰ মালিকৰ বা গৰাকীৰ আৰ্থিক স্বচ্ছলতাৰ ওপৰত নিৰ্ভৰ কৰি ঘৰবিলাকৰ আকাৰবিলাক আছিল। আচলতে যাৰ অৰ্থনৈতিক অৱস্থা ভাল, তেওঁলোকৰ ঘৰবিলাক হয়তো বেছি ভাল আছিল। মহেঞ্জোদাৰোৰ আন এটা আকৰ্ষণীয় দিশ আছিল, ইয়াত প্ৰায় 700তকৈ অধিক কুঁৱা পোৱা গৈছে। আৰু যদি কুঁৱা হিচাপ কৰা যায় আৰু ধাৰণা কৰা হয় ঘৰ, তেতিয়াহ'লে প্ৰায় গড়ে 3 ঘৰ মানুহৰ মাজত এটাকৈ কুঁৱা আছিল। গতিকে মহেঞ্জোদাৰোৰ চহৰখনৰ মূল কথাখিনি এইখিনি, এক ধৰণৰ উন্নত ব্যৱস্থা এটা আছিল। ইয়াৰ পিছত হৰপ্পাৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰেৰে ৰবি নদী বৈ গৈছে। ৰবি নদীখনৰ কাষত প্ৰায় 150 হেক্টৰ জুৰি আগুৰি আছে হৰপ্পা চহৰখনে। চহৰৰ ওখ দুৰ্গ অঞ্চলটো দক্ষিণ ফালে অৱস্থিত আৰু তলৰ অঞ্চলটো দক্ষিণ পূব ফালে অৱস্থিত। এই দুৰ্গৰ দৰে ওখ অঞ্চলটো ডাঠ দেৱালেৰে আগুৰা আছিল। কিন্তু হৰপ্পাৰ এই ওখ অঞ্চলটো জহি খহি যোৱা অৱস্থাত পোৱা গৈছে। ফলত মহেঞ্জোদাৰোৰ দৰে ইয়াতে আমি দুৰ্গৰ বিষয়ে বহুত ডিটেইলছত সবিশেষ পোৱা নাই বা আলোচনা কৰিব সেইকাৰণে নোৱাৰোঁ। দুৰ্গ অঞ্চলৰ উত্তৰ দিশটো বহুতো গাঁথনি পোৱা গৈছে। সেইবোৰ ইটাৰে আৱৰা আছিল।
সম্ভৱতঃ এইবোৰ বিভিন্ন কুটিৰ শিল্পৰ বা কাৰিকৰী কামৰ ক্ষেত্ৰ আছিল। কাষতে বহুতো সৰু সৰু কোঠালিৰে মানে ঘৰ পোৱা গৈছে, কিছুমান সৰু সৰু কোঠালি থকা ঘৰ পোৱা গৈছে। সম্ভৱতঃ সেই কামৰ লগত জড়িত ব্যক্তিসকল তাত আছিল আৰু ধাৰণা কৰা হৈছিল যে সেই ঘৰবিলাকত আচলতে মহিলাসকল আছিল, মহিলাসকলৰ আৱাসস্থান আছিল বুলি ধাৰণা কৰা হৈছে। এই অঞ্চলটোৰ উত্তৰ ফালে এখন চোতালৰ দৰে অঞ্চল আছিল, য'ত হয়তো মৰণা মৰা হৈছিল, আৰু চোতালৰ উত্তৰ ফালে আছিল এটা ভঁৰাল। অৱশ্যে ইয়াৰ পৰা কোনো ধৰণৰ শস্য উদ্ধাৰ হোৱা নাই। মানে যদি ভঁৰাল আছিল, এনেকুৱা হ'ব পাৰে যে তাত কিবা কিবি শস্য পোৱা গৈছে, কিন্তু ভঁৰালৰ দৰে আকৃতিৰ অৱশেষ পোৱা গৈছে, কিন্তু শস্য পোৱা নাই। মানে এইটো যে এটা ভঁৰাল, তাৰ ধাৰণা কৰা হৈছে ৰোমত আচলতে তেনেকুৱা ধৰণৰ কিছুমান ভঁৰাল পোৱা গৈছে, সেই ভঁৰালৰ লগত তুলনা কৰি। আৰু হৰপ্পাৰ যিটো লোৱাৰ টাউন আছিলে, নিম্ন অঞ্চল আছিলে, তাত কিছুমান মুকলি অঞ্চল দেখা পোৱা গৈছে। সম্ভৱতঃ কোনো বজাৰ নতুবা আমদানি ৰপ্তানি হোৱা সামগ্ৰীৰ নিৰীক্ষণৰ ঠাই আছিল সেইবোৰ। তাত বহুতো কাৰখানাও আৱিষ্কাৰ হৈছে, য'ত বিভিন্ন ধৰণৰ কপাৰ বা মূল্যৱান শিলৰ পাথৰৰ সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। তাৰপিছত আৰু কেতবোৰ অঞ্চল যেনে কালিবাংগান। এই কালিবাংগান শব্দটো অৱশ্যে আহিছে কলা খাৰুৰ পৰা, ব্লেক বেংগল। ইয়াৰ বিভিন্ন অঞ্চলত কিছুমান কলা খাৰুৰ দৰে আকৃতি পোৱা গৈছে। কালিবাংগান বৰ্তমান অৱস্থিত হনুমানগড়, ৰাজস্থানৰ হনুমানগড়ত অৱস্থিত। তাৰপিছত বানাবলী বুলি এটা অঞ্চল, হিছাৰ হাৰিয়ানাত অৱস্থিত, হাৰিয়ানাৰ হিছাৰত। ৰাখীগাঢ়িটো অৱস্থিত হাৰিয়ানাতেই, হিছাৰত। লোথাল বুলি এটা অঞ্চল আছে, যিটো বৰ্তমানৰ গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত অৱস্থিত। আৰু এটা খুব গুৰুত্বপূৰ্ণ অঞ্চল আৱিষ্কাৰ হৈছিলে, সেইটো হ'ল ধোলাভিৰা। ধোলাভিৰা ৰাণ অফ কাটছৰ মানে কাদিৰ দ্বীপ, গুজৰাটৰ কাদিৰ দ্বীপৰ অৱস্থিত। আৰু এই ধোলাভিৰাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, বাকী বেছিভাগ চহৰতে দুটা ভাগ আছিলে, আপাৰ টাউন, লোৱাৰ টাউন, কিন্তু ইয়াত তিনিটা ভাগ আছিলে, চিটাডেল এৰিয়া, আপাৰ টাউন, দেন মিডিল টাউন, মধ্য টাউন বা মাজৰ টাউন, আৰু তলৰ বা নিম্নাংশ। এইটো লোথালৰ এটা বৈশিষ্ট্য। গতিকে হৰপ্পা সভ্যতাৰ দুখনমান চহৰৰ কথা মূলতঃ এইখিনিকে চমুকে মই আজি তোমালোকক ক'লোঁ। ধন্যবাদ।